নমস্কাৰ জ্ঞান দবনলৈ সকলোকে স্বাগতম জনাইছো আজি আমি নৱম শ্ৰেণী গতি পাঠটোৰ পিছৰ খণ্ড লৈ আহিছো গতিকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাও বুলি আশা কৰিছো আমি শেষৰটো ক্লাছত লৈখিক পদ্ধতিৰে গতি সমীকৰণৰ বিষয়ে উপস্থাপন ক্লিয়াৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰি আছিলো তাৰ প্ৰথমটো সমীকৰণ হ'ল বেগ সময় সম্পৰ্কৰ সমীকৰণ যিটো সমীকৰণ পাইছিলো v = u + at যিটো আমি কিছে গতি প্ৰথম সমীকৰণ বুলি কোৱা হয় গতিকে এইটো বিষয়ে আমি আলোচনা কৰা হৈ গল এতিয়া আমি পিছৰটো সমীকৰণ বিষয় চাম পিছৰ যিটো সমীকৰণ ইয়াৰ সমীকৰণটো হ'ল অৱস্থান সময় সম্পৰ্কৰ সমীকৰণ গতিকে আমি পিছৰ সমীকৰণে যাব বিচাৰিছো যিটো আছিলে অৱস্থান সময় সম্পৰ্কৰ সমীকৰণ গতিকে আমি যিটো গতি দ্বিতীয় যিটো সমীকৰণ তাৰ বিষয়ে চাব বিচাৰিছো গতিকে এইটো সমীকৰণটো আমি কিছে বেগ সময় লেখ লৈছো যিডাল লেখ কিছে এ বিন্দুৰ পৰা গতি আৰম্ভ কৰিছে য'ত u মান not equal to 0 মানে যিটো প্ৰাৰম্ভিক বেগটো কি নহয় 0 নহয় যিটো এ বিন্দুৰ পৰা ধৰিলো কিছে গতি আৰম্ভ কৰিছে গৈ কিছে t সময়ৰ পিছত তেওঁ কিছে বস্তুতে কিছে b বিন্দুত গৈ পালেগে আৰু b বিন্দুত গৈ পাওঁতে তাৰ বস্তুটোৰ বেগ ধৰিছো v ঠিক আছে এতিয়া আমি যদি b বিন্দুৰ পৰা সময় যিটো অক্ষ লৈ লম্ব অংকন কৰা হয় ই c বিন্দুত কাটিছে আৰু b বিন্দুৰ পৰা আমি বেগ যিটো অক্ষ লৈ কিছে লম্ব অংকন কৰা হ'ল যিডাল অক্ষই কিছে ই বিন্দুত কটাকটি কৰিছে ঠিক আছে ইয়াত যদি চাও OA হ'ল যিটো প্ৰাৰম্ভিক বেগ বুজাইছে আৰু BC এ যিটো কি বুজাইছে অন্তিম বেগ বুজাইছে আৰু OC এ বুজাইছে আমাৰ সময় যিটো অন্তৰাল গতিকে আমি ইয়াৰ পৰা এই কথাখিনি যি লিখিব বিচাৰো যিটো আমি অৱস্থান সময় যিটো সম্পৰ্কৰ যিটো সমীকৰণ পাম এই সম্পৰ্কটো কিছে আমাৰ যি মানে প্ৰমাণ কৰিব যদি দিয়ে তেন্তে আমি গোটেইখিনি কথা লিখিব লাগিব এতিয়া আমি চাও ধৰা হ'ল বস্তু এটাৰ বস্তু এটা এ বিন্দুত প্ৰাৰম্ভিক বেগ u আৰু কিছে t সময়ৰ পিছত t সময়ৰ b বিন্দুত ইয়াৰ বেগ v হ'ল আৰু বেগ সুষম ভাৱে যিটো আমাৰ সুষম ত্বৰণে কিছে বস্তুটো ত্বৰিত হৈছে যাৰ আমি কিছে এটা সৰলৰৈখিক এটা লেখ পাইছো গতিকে ইয়াত যদি চাও বেগ সুষম ভাৱে a হাৰত পৰিৱৰ্তিত হৈ s দূৰত্ব অতিক্ৰম কৰিছে ইয়াৰ যিটো আগৰ ভিডিঅ বনাইছো সেই আগৰ ভিডিঅত মই এইখিনি লিখি দিছিলো যিটো আমাৰ প্ৰথম যিটো সমীকৰণ গতিকে যিহেতু কিছে এইখিনি কথা আকৌ নিলিখালেও হ'লতেন কিন্তু কি হয় যদি আমাৰ যদি সেপাৰেট কে লাগে তেন্তে আমাৰ কিছে এই বস্তুখিনি প্ৰত্যেকটো আমি উল্লেখ কৰিব লাগিব প্ৰত্যেকটো আমি লেখটো লাগিব ঠিক আছে পৰিৱৰ্তিত হৈ s দূৰত্ব কিছে অতিক্ৰম কৰিছে চিত্ৰত যদি আমি কি কৈছো b বিন্দুৰ পৰা চিত্ৰত
বি বিন্দুৰ পৰা বি বিন্দুৰ পৰা BC বি বিন্দুৰ পৰা BC আৰু BE লম্ব অংকন কৰা হ'ল লম্ব অংকন কৰা হ'ল লম্ব অংকন কৰা হ'ল ইয়াত কি বুজাইছে যেটো আমাৰ যেটো OA যেটো প্ৰাৰম্ভিক বেগ আৰু BC যি কি বুজাইছে অন্তিম বেগ আৰু OC বুজাইছে আমাৰ সময় অন্তৰাল গতিকে ইয়াত কিছে OA কিছে প্ৰাৰম্ভিক বেগ OA প্ৰাৰম্ভিক বেগ BC অন্তিম বেগ আৰু OC সময় অন্তৰাল T হৈছে অন্তৰাল T হৈছে এতিয়া যদি আমি ইয়াৰ অতিক্ৰম কৰা দূৰত্ব যদি উলিয়াও আমি ইয়াত যদি অতিক্ৰম কৰা দূৰত্ব কোনখিনি যদি হ'ব চাও যেটো আমাৰ OABC এই যিখিনি অংশৰ যিখিনি কালি পাম এই অংশৰ কালিয়ে হ'ব বস্তুটো অতিক্ৰম কৰা দূৰত্ব গতিকে এইখিনি বস্তু স্ক্ৰিনশ্বট এটা লৈ লবা আৰু লিখি লবা নেক্সট আমি পিছৰ যাও গৈছো ইয়াৰ পিছত বস্তুটোৱে যদি আমি বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব কি হ'ব S লৈছো আৰু যেটো আমি অতিক্ৰম কৰা দূৰত্বৰ যেটো অংশ কিছে OABC কালি হ'ব আমাৰ অতিক্ৰম কৰা দূৰত্ব এতেকে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব S equal OABC কালি এই OBC কালি অংশই হ'ব কিছে ইয়াৰ অতিক্ৰম কৰা দূৰত্ব যেটো আমি এইটো কিছে আমি ট্ৰেপিজিয়াম বুলি ক'ব পাৰো ঠিক আছে এতিয়া আমি ইয়াত যদি চাও ইয়াত আমি যদি OC যদি সমান্তৰালকে আৰু এটা ৰেখা অংকন কৰিলো যি কিছে ইয়াত D বিন্দুত কটাকটি কৰিছে যেতিয়া হেহে আমি এই OBC যেটো কালি অংশৰ এটো ত্ৰিভুজ আৰু এটো আয়ত হিচাপে আমি লব পাৰিম গতিকে আমি OABC যেটো কালি আছিল তাক আমি কিছে ADCO কালি প্লাস ABD কালি OCO কালি আৰু ABD কালি ইয়াত কিছে এটো ADCO এটো কিছে এটা আয়ত ক্ষেত্ৰ হয় আৰু ABD এটা হ'ব কিছে ত্ৰিভুজ গতিকে আমি যদি আয়তৰ কালি উলিয়াও আয়তৰ কালি সূত্ৰটো আছিল দিশপূৰণ প্ৰস্থ আৰু ত্ৰিভুজৰ কালি সূত্ৰটো আছিল হাফ ইনটু ভূমিপূৰণ উচ্চতা গতিকে ইয়াত আমি চাও গতিকে ইয়াৰ এডাল কিছে AD আৰু বা OC এডাল কি হ'ব এডাল দিশ হ'ব আৰু OA বা CD হ'ব আমাৰ ইয়াত প্ৰস্থ গতিকে আমি ADCO ৰ যদি কালি চাও গতিকে আমি কি লিখিব পাৰিম OA ইনটু OC যেটো OA টোৰ প্ৰস্থ এটো হ'ল দিশ প্লাস যেটো ABD ত্ৰিভুজৰ কালি হ'ল কিছে হাফ ইনটু ভূমিপূৰণ উচ্চতা ভূমিটো হ'ল আমাৰ AD আৰু উচ্চতাটো হ'ল BD এতিয়া আমি জানো ইয়াত কিছে OA সমান কিছে U পাই আছো আমি OA টো U ধৰা আছে আৰু OC এটো সময় অন্তৰাল কিছে T ধৰা আছে আৰু AD যেহেতু OC equal AD ইয়াৰ মানে আমি কিছে T পাম ইয়াত আমি OA equal U আৰু OC equal AD আৰু equal T আৰু ইয়াত যদি চাও BD হ'ল আমাৰ যেটো মান BD যেটো হ'ল আমাৰ বেগৰ যেটো পৰিৱৰ্তন বেগৰ পৰিৱৰ্তন আমি আগতে পাইছিলো যেটো আমি কি পাও A equal যেটো বেগৰ পৰিৱৰ্তন দি চাও A equal কি পাও BD by AD ঠিক আছে আৰু AD মানটো আমি কি পাইছো BD আৰু AD মানটো কি হয়
যিটো OC সৈতে সমান গতিকে আমি কি লিখিব পাৰো এইটো T লিখিব পাৰো গতিকে আমি কি লিখিব পাৰো BD ইকুৱেল AT ঠিক আছে সো আমি কি লিখিব পাৰো এতিয়া BD সমান আমাৰ মানটো পাম আমি AT গতিকে আমি OA সমান U OC সমান OC ইকুৱেল AD ইকুৱেল T আৰু BD ইকুৱেল AT মান বহুৱাই পাওঁ পাওঁ এই মানখিনি আমি কিছু কোনটো সমীকৰণ বহাইছো এইটো যেটো আমি পাইছো ইয়াত আমি বহাই দিম যদি বহাই দিও চাও কি হয় এতেকে S ইকুৱেল O ইকুৱেল কি হ'ব U OC ইকুৱেল আহিব আমাৰ T UT প্লাস হাফ আহিলে BD ইকুৱেল কি আছে AT ইনটু আৰু AD আছিলে AD মানটো হল T ইনটু BD মানটো হল আমাৰ AT সো আমি ইয়াৰ ইকুৱেল পাম UT প্লাস হাফ অফ ইয়াত TT দুটা আছে গতিকে কি হ'ব AT স্কয়াৰ এইটো হল আমাৰ গতি দ্বিতীয়টো সমীকৰণ এইটো হল গতি আমাৰ দ্বিতীয়টো সমীকৰণ যেটো কি আছে S ইকুৱেল UT প্লাস হাফ অফ AT স্কয়াৰ এইটো হল আমাৰ গতি দ্বিতীয় সমীকৰণ বা পৰীক্ষাত আমাৰ কি আছে এনেকৈ দিব পাৰে প্ৰমাণ কৰা যে S ইকুৱেল UT প্লাস হাফ অফ AT স্কয়াৰ গতিকে যিদৰে মই দেখুৱাইছো এইদৰে কি আছে লেখৰ সৈতে বস্তুখিনি দেখুৱালেই হ'ব ঠিক আছে এইদৰে কৰিলেই হ'ব থ্যাংক ইউ